लामा लुफुंनांगौनि दाबिजों दिनै बाक्सानि मसुलपुरा सोगोमखांदों। मसुलपुर झाला फोनांजाबग्रा PWD लामाखौ होबथानानै रायजो राजाफ्रा BTC खुंथाय आरो आसाम सरकारनि हेंथायै सोमावसारनाय हाबाफारि लादों। BTC खुंथायनि बोसोरसे आबुं जानायनि सानसे उनावनो खुंथायनि हेंथायै सोमावसारनाय हाबाफारि लादों। मख'नो गोनांदि आसाम बिधानसभा बिसायख'थिनि सिगां बाक्सा जिल्ला सदर मसुलपुर फोनांजाबग्रा झाला मसुलपुर PWD लामाखौ लुफुंनो थाखाय अन्थाइ खाम्फा गायसनदोंमोन BTRनि मावफुं सोद्रोमा राकेश ब्रह्मआ। बेबायदिनो लोब्बा गोनां ठिकादारा लामा लुफुंथायनि खामानिखौ जागायजेनदोंब्लाबो सोमोनांथाव महरै लुफुंथायनि खामानि बन्द जानानै थायो। जाउनाव लामाजों थांलाय फैलाय खालामनाय बिथिङाव गिदिर ओनसोलनि रायजो राजाफ्रा जेंनाजों मोगा-मोगि जाबोनांदों। बायग्रेबलांनो हमनाय एबा हाद्रिजों बुंफबनाय लामायाव गोबां जाब्रथायबो सोमजिबोदों। ओनसोलनि रायजो राजाफ्रा बेनि सोमोन्दै बिफाननि बिबानगिरिनो गोबां खेब खावलायहरदोंब्लाबो जेबो राहा लानाय नुयैनि थाखाय दिनै गिदिर ओनसोलनि रायजो राजाफ्रा ओंखारबोनानै लामा होबथानानै दुंहाव थासारि सोमजिहोयो। अदेबानि ओनसोलनि आइजोफोरा लामायाव नागारा थाल लानानै नाम आरज गाबो। लामायाव अर सावनानै खमैबो 3 घन्टा समसिम लामाखौ होबथानानै थाबै लामाखौ लुफुंनांगौनि दाबि दैखाङो। লোৱা হৈছে যে যিটো জালা মুছলপুৰ সংযোগী গড়কাপ্তানি পথ, এই গড়কাপ্তানি পথটো আজি কেইবাবছৰ ধৰি বিকল হৈ আছে। ইয়াত মানুহে চলা ফুৰা কৰিব নোৱাৰে। যদিহে মুছলপুৰ সদৰত যাব লগা হয়, মুছলপুৰৰ পশ্চিম পাটৰ মানুহখিনি এইটো ৰাস্তাৰে অহা যোৱা হয়। একমাত্ৰ পথ এইটো। গতিকে বিভিন্ন ৰাজনৈতিক দলে প্ৰতিশ্ৰুতিৰ নামত প্ৰতিশ্ৰুতি দিছে, কিন্তু প্ৰতিশ্ৰুতি দি আমাৰ সেই প্ৰতিশ্ৰুতি পূৰণ কৰা নাই। আজি যোৱা BTC নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মা ইয়াত আহিছে, দিহিৰা সমষ্টি পৰে। এইটো সমষ্টিত হিমন্ত বিশ্ব শৰ্মা আহিছে, মিনিষ্টাৰ আহিছে তেওঁলোকৰ, কিন্তু 3 মাহৰ ভিতৰত ৰাস্তাৰ কামটো কমপ্লিট কৰিম বুলি কৈছিল। আজিলৈকে কাম কমপ্লিট নহ'ল। বিধানসভাত তেওঁলোকক কেৱল ভোটৰ স্বাৰ্থত, তেওঁলোকক ভোট লাগে কাৰণে এইটো ৰাস্তা আধাৰিলা স্থাপন কৰিলে। আধাৰিলা স্থাপন কৰোঁতে প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ BTCৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস ডাঙৰীয়া, লগতে মুছলপুৰ পৰিষদীয় সমষ্টিৰ MCLA তথা BTC কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া, তেওঁলোক আহি এইটো ৰাস্তাৰ আধাৰিলা স্থাপন কৰিলে। আধাৰিলা স্থাপন কৰি ৰাইজক আবুৱা বঢ়ালে যে এইটো ৰাস্তাৰ কাম হ'ব, আমাক ভোট দিয়ক। গতিকে তেওঁলোকে ভোট পোৱাৰ পাছত কিন্তু এইখিনি অঞ্চলৰ ৰাইজৰ যি দুখ দুৰ্দশা সেইখিনি তেওঁলোকে পাহৰি গ'ল। আজি চাব, আমি যিহেতু বিৰোধিতা কৰিছিলোঁ, এইটো ক্ষেত্ৰত আমি সচেতন ৰাইজক আহ্বান জনাইছিলোঁ যে আমাৰ ইয়াতে চাপাগুৰি সমষ্টিত এজন কেবিনেট মিনিষ্টাৰ আছে। সেই কেবিনেট মিনিষ্টাৰজন এজন চালানী কেণ্ডিডেট। হোৱাৰ ফলত আজি আমাৰ যিখিনি চাপাগুৰি অঞ্চলৰ ৰাইজ, চাপাগুৰিবাসী ৰাইজ, তেওঁলোকে বিভিন্ন ধৰণৰ যন্ত্ৰণাৰ সন্মুখীন হ'ব লগা হৈছে। আজি MLA একজনৰ, লোকেল MLA যদি চাইন লগা হয় কোকৰাঝাৰ দৌৰিব লাগে। তেওঁ ক'লা নে বগা আজিলৈকে ফেচ টু ফেচ আমি দেখা নাই। আমাৰ গাঁৱত কোনোদিন অহা নাই UG ব্ৰহ্ম ডাঙৰীয়া। তেওঁ ক'লাই নে বগাই, অস নে চাপৰ আমি চিনি নাপাওঁ UG ব্ৰহ্ম ডাঙৰীয়া। মাজে মাজে শুনো পেপাৰত, মাজে মাজে শুনো টিভিত শুনো যে কেবিনেট মিনিষ্টাৰ UG ব্ৰহ্ম আজি মুছলপুৰত আহিব, আজি অমুকত আহিব। কিন্তু UG ব্ৰহ্ম ডাঙৰীয়া আহিলেও নিৰ্দিষ্ট এটা দল সংগঠন, নিৰ্দিষ্ট এটা সংগঠনৰ মজিয়াত গৈ তেওঁলোকৰ অফিচত গৈ কামবিলাক কৰে। কিন্তু চাপাগুৰি সমষ্টিবাসী ৰাইজৰ কোনো ধৰণৰ উন্নয়নৰ কাম আজিলৈকে একো এটাই কৰা নাই। আহ্বান জনাব লগাটো একোৱেই নাই। আহ্বান নহয়, এইটো আমাৰ দাবী। যদি চৰকাৰে আমাৰ এই দাবী মানি নলয়, আমি ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম। ধাৰাবাহিকভাৱে আমাৰ আন্দোলন চলিব। আমি সময় বান্ধি দিছোঁ যে এসপ্তাহৰ ভিতৰত আমাৰ ৰাস্তাৰ কাম ইয়াত আৰম্ভ কৰিব লাগিব। যদি নোৱাৰে, আগত যেনেকৈ আছিলে ৰাস্তা তেনেকুৱা হ'লে বনাই দিব লাগিব। আমি কিন্তু ইয়াত ক্ষান্ত হৈ নাথাকোঁ। আৰু আমি ইয়াতে আন্দোলন কৰি থকা অৱস্থাতে আজিয়ে চৰকাৰী বিষয়াই যোনে যাৰ লগত কথা পাতে নাজানো, তেওঁলোকে দিনত 2বাৰকৈ পানী মৰাৰ ব্যৱস্থা কৰক। আমি ইয়াত ৰৈ আছোঁ, এবাৰ পানী মাৰি আহক আৰু আবেলি পানী মাৰিব লাগিব, নহ'লে আমি কিন্তু ইয়াৰ পৰা আঁতৰি নিদিওঁ।